নমস্কাৰ মই মাইনা মহতো এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আজি যাম আমি ফুৰিবলৈ অকণমান ওলাই যাওঁ বা ভিনদেউ আৰু মোৰ ভাগিনটো আৰু মই গতিকে আপোনালোকে ভিডিঅ'টো চাব কি দেখুৱা মানে খুব পাইছোঁ তাৰপিছত হেৰি বেলেগ যিটো জেগালৈ ভিডিঅ' চিডিঅ' গ'লে কৰিবলৈ মন নাযায় কিছুমান ভাল লগা ঠাইলৈ গ'লে কৰিবলৈ মন যায় আৰু আপোনালোকে চিনি পাবই নিশ্চয় আমাৰ ওচৰৰ মানুহবোৰেতো গম পাব ওচৰৰ মানে আৰু গোলাঘাট চোলাঘাট বাকী অহা মানুহবোৰে চিনি পাব আৰু যিহেতু পবিত্ৰ শাওণ মাহৰ শেষৰ দিনকেইটা পাইছেহি আৰু সোনকালে শেষ হ'বগৈ গতিকে অকণমান ফুৰি আহোঁগৈ আৰু মোৰ বাৰ্থডে' বুলিও তেনেকৈ ক'তো যোৱা নহ'লে ঘৰতে আছিলোঁ যে সেইটো কাৰণে কাৰণ ওলাই যাওঁ আপোনালোকক দেখুৱাম ক'তনো যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হয় নাই চাই থাকিব কোৱা চাই থাকিব ঘৰৰ পৰা ওলাই আহিছোঁ আৰু বগীধলা পাই গৈছোঁ আমাৰ ঘৰৰ পৰা ওলাই মানে অলপমান দূৰ পাৰ পাই আহি আছোঁ চুমনি পাৰ্ক চুমনি পাৰহে পাম আমি মৰঙী কলেজ মানে আমি পঢ়া কলেজখন ডিগ্ৰী কলেজ ডিগ্ৰী কলেজ আৰু ইয়াৰ ছাইডতে আছে এখন হ'ল হায়াৰ ছেকেণ্ডেৰী কলেজ নিজৰ কলেজখনো কেনেকৈ নেদেখাওঁ ভিডিঅ'টোত আহি পাইছোঁহি পুৰা বাংলা স্কুল পুৰা বাংলা Hello guys. বজাৰ কৰি আছে আমাৰ এওঁলোকে বা ভিনদেউ ৰাহুলে বোলে এই চাকি লৈছে শুন আমাৰ পুৰা বাংলাখন অকণমান দেখাই দিছোঁ দেই এখন কি বুলি কয় কোৱাচোন পুৰা বাংলা নাই জ্বলাবি আৰু মালটো কেনেকৈ জ্বলাব কোনটো মাল স্বৰ্গত হ'ব লাগিছিলে তেতিয়াহ'লে স্বৰ্গত হ'ব লাগিছিলে আমি দুটা অকণ ওলাই দিছোঁ আমি পুৰা বাংলা পাইছোঁহি আৰু গৈ আছোঁ চাই থাকিব পুৰা বাংলাৰ পৰা আমি যাম এতিয়া নুমলীগড় দুটা ৰাস্তা আছে আমি শ্বৰ্টকাট হৈ যাম বাইপাছ ইফালেদি এইকেইটালৈ চাওকচোন কি কৰি আছে এতিয়া আমি গৈ আছোঁ আপোনালোকে আহি থাকক এইখিনিতে পাম মোৰ ভাগিনটোৰ স্কুলখন ভাগিনটোৱে পঢ়া ছেইণ্ট মেৰিজ এখন গোটেই পৰিৱেশটো চাওক কিমান ধুনীয়া আমি হাতীও চাই গৈছোঁ মাজতে হাতী আছিলে গোটেই সেউজীয়াবোৰৰ মাজত কিমান ধুনীয়া লাগিছে তাতে যাত্ৰা শুভ হয় বুলি কয় হাতী দেখিলে তাতে আৰু মনটো বহুত বেছি ভাল লাগিছে যিহেতু তেওঁ জেগালৈকে গৈ আছোঁ তাতে তেওঁকো দৰ্শন দিলোঁ ভাল লাগে আহি তেল গৰম পাব হৈছেহি আৰু এতিয়া আমি তেল গৰম পাৰ হৈ আহিলোঁ এয়া নিজক অকণমান দেখাই লওঁ বা ফোনত লাগি আছে ৰাস্তাটো চাওক আমাৰ নুমলীগড়লৈ যোৱা ৰাস্তাটো ইমান ধুনীয়া লাগিছে চাৰিওফালে গোটেই সেউজীয়া এতিয়া আমি পাম জৰাখণ্ড আজি ইয়াত নোসোমাওঁ চাগে বহুত ওপৰলৈকে উঠিব লাগে ভৰি বিষাই যায়গৈ চাওকচোন ইমান ধুনীয়া প্লেচ কিমান ধুনীয়া চাওক ওপৰলৈকে যাব পাৰি এইখনে হ'ল জৰাখণ্ড এতিয়া আমি মেইন ঠাইলৈ আহি পাইছোঁহি আৰু লাহে লাহে আৰু আপোনালোকৰ যদি মন যায় এনেকুৱা ঠাইবোৰলৈ আহিব মনটো ভাল লাগিব আপোনালোকৰ মনৰ মাজত হাজাৰ দুখ কষ্ট টেনশ্যন থাকক মন্দিৰ বা নামঘৰ এনেকুৱা ঠাইলৈ আহিলে মনটো ভাল লাগে ফ্ৰী লাগে
আপোনালোকৰ কেনেকুৱা লাগে নাজানো, বিশেষকৈ মোৰ বহুত ভাল লাগে। আৰু মই নামঘৰ হওক মন্দিৰ হওক এনেকুৱা ঠাইত গৈ বহুত বেছি ভাল পাওঁ। মানে এতিয়াই নহয়, সৰুৰ পৰাই। আপোনালোকে নাভাবিব আকৌ নিজকে মহান বুজাইছোঁ বুলি এষাৰ কথা কয়, কিন্তু অন্তৰৰ কথাষাৰে কৈছোঁ। আমাৰ ফালে গছ গছনি বাগান বহুত, সেইকাৰণে চাৰিওফালে সেউজীয়াই দেখিবলৈ পায়। আহি পাবলৈ হৈছে মন্দিৰৰ চাৰিওফালে বাগান আৰু গছ গছনি। চাওকচোন কি ধুনীয়া লাগিছে নহয় জানো। এয়া মন্দিৰৰ মেইন গেট পাই গ'লোহি। এয়া হ'ল নুমলীগড় বাবা থান। মহাদেৱ বহি আছে ওপৰতে। আহি থাকক, সোমাই যাওঁ ভিতৰলৈ। গৈ থাকোঁ লাহে লাহে। আৰু এইবোৰ দোকান আজি ইমান ভিৰ নাই মানুহ। আজি আমি কাইলৈ অহালৈ বহুত ভিৰ হ'লে, কাৰণ বলবম থাকে যে, আৰু কালিলৈ শাওণ মাহৰ শেষৰটো সোমবাৰ, সেইকাৰণে বহুত মানুহ হ'ব। সেইকাৰণে আমি আজি চানডে আহি গ'লোঁ। তাতে আমাৰ ভিনদেউৰো কাম নাই আজি, সেইকাৰণে আহি পাই গ'লোহি মন্দিৰ বাবা থান। মন্দিৰত আমি আহি পিছত সোমাই বান্দৰ। আমি মন্দিৰত আহি পিছত সোমামাকে পৰিধানকেইটা ধুই লওঁ আৰু শৰাই বস্তুখিনি মানে দি লওঁ। শৰাই বস্তুখিনি আগত দি লওঁ, তাৰপিছত চাকি বন্তি জ্বলাম। আৰু এয়া ফটো মাৰি আছে মানুহ, আৰু কম মানুহ, সেইকাৰণে ভালেই লাগিছে। বেছি ভিৰ হ'লেও ভাল নালাগে। এতিয়া আমি গৈ থাকোঁ। হাতত তালি টোপোলাই লৈ গৈ আছে। এয়া মন্দিৰ। এইফালে কণমানি ভণ্টি এজনী বহি আছে। কিমান দিনীয়া কোৱা ঠিক নাই, আমি অকণমানি থকা পাই দেখিছোঁ আৰু কিমান দিনৰ। পানী চানী তুলি ভৰিকেইটা ধুই লওঁ, তাৰপৰা চাকি জ্বলাবলৈ যাওঁ। আমাৰ এখেতে ধূপ লৈ আছে হাতত। এইটো বিবাহ ভৱন, ইয়াতে বিয়া পাতে। ভালকৈ ইমান নাজানো আৰু ডিটেইল। দোকান চোকান। আমি চাকি তাকি জ্বলাই ল'লোঁ। মন্দিৰৰ চাৰিওফালটো দেখুৱাই দিছোঁ। সকলোৰে চিনাকি বাবা থান নুমলীগড়ত আছে। নুমলীগড় বাবা থান বুলিয়ে কয় আৰু চিনি পায়ে চবেই। হ'লেও আহিলোঁ আজি, ভাল লাগিলে, সেইকাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আমাৰ ওচৰতে থকা মন্দিৰটো। আপোনালোকে চাব সকলোৱে, যিসকলে নাই দেখা। আৰু প্ৰায়তো আমাৰ চবেই দেখিছে আৰু ওচৰৰ মানুহখিনি। আজি মানুহ কম, মানে সোমবাৰ দিনা নাহিলোঁ, বহুত মানুহ হয়, সেইটো কাৰণে আজি আহিলোঁ। বান্দৰ কাইটি বহি আছে ধুনীয়াকৈ। পূৰা খেদিলে বান্দৰে দেই আজি। এয়া মন্দিৰৰ ভিতৰত এনেকৈ সৰু সৰুকৈ ভাগ ভাগ কৰি থোৱা আছে চাকি বন্তি জ্বলাবৰ কাৰণে, কাৰণ মানুহ বহুত বেছি হয়, সেইটো কাৰণে এনেকৈ কম কমকৈ চাকি বন্তি জ্বলাবলৈ মন্দিৰ সৰু সৰুকৈ বনাই থোৱা আছে। এইফালে আছে, আৰু এইফালে পূজাৰীজন বহি আছে। তাতে আমি যাম বাৰু। যাওঁ এতিয়া, তললৈ নামি যাওঁ। হ'ল আমাৰ চাকি বন্তি জ্বলাই, অকণমান বহোঁগৈ। মন্দিৰৰ পৰা ওলাই আহিলোঁ। ভয়তে ৰাহুলে কল দিছে। ভয়তে ভয় লাগি গৈছে।
কোৱালিলে কেনেকৈ ধৰি আছে ন কোৱালি দুটান ধৰি দে না না বেয়া লাগে দে ইমান মন কৰে কইন চা কলকো দিছে চা কলকেইটা কেনেকৈ দিছে তই মই এটাকে মাতা এখন বানাৰ তাক ওচৰত পাত ল এয়া এখেত হাই কৈ দিয়া বুলি কৈ দিয়া মানুহ দুটা হাই কৈ দিয়া চেলফি এটা লৈছো দেই আহিছোঁ ওপৰলৈ একদম মুখৰ জেগা ঢুকালে চাওকচোন ফুট চুট মৰা খা অৱস্থাই নাই আৰু মোৰ বাইক সেইজনী ধুনীয়া লাগিছে জেগাটো এয়া মন্দিৰ মানে এইখিনি নহয় ক'ত গ'ল মন্দিৰটো ক'ত গ'ল ধৰিব পৰা নাই আৰু গৰু ঘাঁহ খাইছে বান্দৰে অৱস্থা বেয়া কৰি দিছিলোঁ আজি তেনেকৈ আৰু শৰাধি হ'ল শৰাই বস্তু দিয়া নাই তাৰপিছত গৈ খানাটো খাম আৰু ঘৰলৈ পুতিম এয়া চাওক বান্দৰকেইটা কিমান ধুনীয়াকৈ একেলগে গোট খাই আছে খেলি আছে ফটো মাৰিছে ইয়াৰ নামঘৰৰ গোটেই চাইডত চাৰিওফালে কিমান ধুনীয়া চাওক এখন বিল দলং আছে ইফালে এইটো ৰাস্তা সেইফালেও ফুৰিবলৈ যাব পাৰি আহিলে কিছুমানে যায় খোজকাঢ়ি আমি ইফালে নগ'লোগৈ ইমানকৈ কেনেকৈ গোট খাই গ'লিগে ভয় খাই চাওকচোন কিমান ধুনীয়া প্লেচ আপুনি এইখিনিত বহি থাকিলেও আপোনাৰ আমনি নালাগিব চাগে মোৰ নালাগিব এইফালে এখন বিল দলং আছে সেইটো ৰাস্তা এইখিনি ওখ ধাপবোৰত বহিব পাৰি ইমানেই ধুনীয়া লাগিছে মানে ইয়াৰ পৰা এইকেইটা পোৱালীকেইটা বল খেলি আছে ইমান গৰমত ইমান বহিছোঁ বৰ ধুনীয়া ঠাইডোখৰ আছে বহিবলৈ গোটেই বতাহ মাৰি থাকে আৰু ইমান ধুনীয়া লাগিব আহা এইখিনিলে আহা নাই নহয় কোনো বান্দৰে খেদিলে কেলে ভয় খাইছ আহা এইখিনিত এটাও নাই দেখিছানে বান্দৰে খেদিলে কাৰণে আহিবলৈ ভয় কৰিছে মোৰ ওচৰলৈ আহি থাকা দৌৰি আহিছে কি কৰিবলৈ কেলে সেই জেগা নাপালা নি নাপায় নহয় এইফালে মন্দিৰৰ ফালে ক'ত দিব দেখা নাই ভিডিঅ'টোত নেদেখা তেওঁ কালি যাতে লাজ কৰিছে বান্দৰে কি কৰিলে কৈ দিম তোমাক খেদিলে কি আনিলা পলু খালে খেজুৰ খালে আৰু চানাও খালে বান্দৰ খাই দিলে ন ৰাহুল অকলে ক'লে এগালমান থাকিলে লাষ্টত তেনেকুৱাই হয় পম্পিং মিছ কৰিছোঁ বুলি কৈ দে দেখিছোঁ ফটো ক'ত ফটো পাইছিলোঁ গাৰ্লফ্ৰেণ্ডক মিছ কৰিছে ৰাহুলে কি ভাবিছে ক'তচোন কি ভাবিছে এইখনে দেওপাহাৰ মানে দেওপাহাৰৰ ওচৰতে আছে মন্দিৰ তলৰ ৰাস্তাটোদি আহি আছোঁ আমি বা এইখিনি আছে গাড়ী আছে এইখিনিতে শৰাইৰ বাবেহে আহিছে প্ৰসাদৰ বাবে ৰৈ আছোঁ যিহেতু শৰাই দিছিলোঁ প্ৰথমে মই আছোঁ লাইনত এতিয়া গৈ থাকোঁ ঘৰলৈ যাবলৈ মনে নাযায় ইমান ধুনীয়া ঠাইলৈ আহিলে ক'ত যাবলৈ মন যাব কিন্তু যাবতো লাগিবই নহয় জানো গৈ থাকোঁ কিবা যদি দুখ কৰিছিলোঁ ভগৱান ক্ষমা কৰিবা আৰু দেই বাই বাই ৰাহুলক কেলে দিলি বাৰু এতিয়া আহি আছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে মোক জনাব যিহেতু মন্দিৰলৈ আহিছোঁ আপোনালোকে নিশ্চয় ভালেই পাব লাগে ভিডিঅ'টো কাৰণ
ভালেই পাব লাগে আৰু মুঠতে ভাল লগা ঠাই চাব আপোনালোকে নোচোৱা মানুহবোৰে চিকেন পকৰা চিকেন পকৰা সেইবোৰ নাপায় তাত তাত তুমি চিৰা দৈ মুড়ি দিব গংগা ৰেষ্টুৰেণ্ট আমি ব্লগ বনালো দেখিলা আপুনি দেখিলে আপুনি চাই থাকক আপোনালোকে কোৱা চাই থাকো তোমাৰ দাঁতকেইটা কি হ'ল খৰাই দি গণপতি ৰেষ্টুৰেণ্ট তেওঁলোকৰ ফাষ্ট ফুড যাওঁ ভিতৰলৈ সোমাই বহি আছে অলপ খানাটো খাই ল'লোঁ আৰু একদম চাফা দি দিছোঁ টেষ্টি আছে খানাটো কিন্তু দেই দামো ধুনীয়া খানাও ধুনীয়া খাই চাব পাৰে আপোনালোকেও অকণমানকৈ দেখিছোঁ চাগে এবাৰ ধুনীয়াকৈ দেখিলোঁ দেখিছো গৰু ছোৱালী চৰি আছে যে এনেকুৱা বিলৰ হৈছে একদম ভাগ্যখন ভাল আজি আহোঁতেও পাইছোঁ যাওঁতেও পাইছোঁ কিমান ভাল হ'ব লাগিব এনেকে পাত কেনেকে চিব এফালে এয়া কোলা হাতে বগা আছে এইখিনি ক'ত বেলেগ এ এইডোখৰ হাতী এইডোখৰ হাতী কোলা সেইটা ধূলি ৰ'দ গোটেই হাতীয়ে হাতী বাপৰে আৰু আগলৈ চোৱা খাইছে এই গাছ এই পাহাড়ি আছে হয় চেন্নাই ফালে টোপনি মাৰিছে কি কৰে মিঠা পানী খাবলৈ লাগে তাত চাম্বু লাগি গৈছে গাত একদম মন্দিৰৰ পৰা চাম্বু একদম মোৰ নিচিনা একেই হ'ল আৰু মই নিজে অনুভৱ কৰোঁ মোৰ নিচিনা একেই মোৰ ভাগিনটো তাকে মৰম দিব সকলোৱে আশীৰ্বাদ কৰিব আমাৰ কলিজাটো ভালে ভালে থাকিবলৈ পাই গ'লোঁ বাবা থানৰ পৰা ভাগৰ লাগিছে গৰম তাতে বহুত বেছি গৰম বাহ গৈছোঁ আৰু থানাই সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ